নমস্কাৰ বন্ধুসকল, পূৰবিক ৰয়েল পল্ট্ৰি ফাৰ্মৰ পৰা সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত উপস্থিত হৈছোঁ। সেয়া হৈছে যে লোকেল মুৰ্গী। এইবিলাক আপোনালোকে প্ৰত্যক্ষ কৰিছে, এইবিলাক হ'ল মোৰ লোকেল মুৰ্গীৰ পোৱালি। সিহঁতৰ বয়স প্ৰায় আজি 7 দিন ৰানিং, 7 দিন হৈছে। ইয়াতে আছে 500 পিছ লোকেল মুৰ্গীৰ পোৱালি। চাক খুব সুন্দৰ গোল আহিছে আৰু দৌৰি আছে। এটাও দুৰ্বল পোৱালি নাই ইয়াত। আপোনালোকে সদায় লোকেল মুৰ্গী যদি প্ৰতিপালন কৰে এনেকুৱা পদ্ধতিত ব্ৰডিং কৰিব, যাতে অলপ ব্ৰডিং কৰা জেগাখিনি যাতে অলপ আহল বহল হয়, যাতে সিহঁতে ভালদৰে দৌৰিব পাৰে, তেতিয়া সিহঁতৰ গ্ৰথটো খুব ভাল হয়। মই ঠিক তেনেকৈ ৰাখিছোঁ, আহল বহলকৈ ৰাখিছোঁ। ইয়াত জেগা আছে, বহুতখিনি জেগা আছে, সিহঁতে দৌৰি ফুৰে। আৰু আমি সিহঁতক আপোনালোকে গতিকে বন্ধুসকল, আমি ইহঁতক প্ৰি ষ্টাৰ্টাৰ ফিডটো দি আছোঁ গডৰেজ কোম্পানীৰ। 18-20 দিনলৈকে আমি ইহঁতক প্ৰি ষ্টাৰ্টাৰ ফিড দিম। আৰু মই এটা ভিডিঅ' আপোনালোকৰ আগতে আপলোড কৰিছিলোঁ কি ফিড খুৱাব লাগে। গতিকে আপোনালোকৰ যদি লোকেল মুৰ্গী প্ৰতিপালন কৰিব খোজে কৰিব পাৰে, লছ নহয়, বৰঞ্চ লাভে হ'ব। এতিয়াতো মাৰ্কেটত দানাৰ দাম বেছি যদিও লোকেল মুৰ্গীক সৰু অৱস্থাত ভাল দানা খোৱাৰ পিছত যেতিয়া সিহঁতৰ বয়স 1.5 মাহ 2 মাহমান হ'ব, তেতিয়াহ'লে আৰু কম দামী ফিড খোৱালেই হয় বা ঘৰুৱা পদ্ধতিত খুৱাব পাৰি। আগতে মই বহুতকেইটা ভিডিঅ' দিছোঁ, আপোনালোকক দেখুৱাইছোঁ কি আমি ঘৰুৱা পদ্ধতিত প্ৰতিপালন কৰিছিলোঁ। গতিকে বন্ধু বান্ধৱীসকল, যদি আপোনালোকক লোকেল মুৰ্গীৰ পোৱালি লাগে তেতিয়াহ'লে মোৰ লগত কণ্টেক্ট কৰিব পাৰে। একেবাৰে আমি হ'লচেলাৰ ৰেটত আমি লোকেল মুৰ্গীৰ পোৱালি দিওঁ। আপোনালোকে বহুত কম মূল্যত আমাৰ তাত লোকেল মুৰ্গীৰ পোৱালি পাব। আৰু মৰ্টেলিটি নাথাকে মোৰ পৰা পোৱালি নিলে, কাৰণ মই 6 দিন 7 দিন ৰাখি দিওঁ, তাতকৈ বেছি দিন মই নাৰাখোঁ। এইটো কাৰণত, কাৰণ একচুৱেলি 5 পৰা 7 দিনত ৰাণীকেট ভেকচিন দিব লাগে। মোৰ পৰা নিয়াৰ পিছতে আপোনালোকে দিব পাৰিব। গতিকে আজি বিশেষকৈ নকওঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে, নিশ্চয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব, কমেণ্ট কৰিব। আৰু যিবিলাকে নতুনকৈ আহিছে নিশ্চয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজি এইখিনিয়ে কৈ মই ভিডিঅ'টোৰ পৰা বিদায় ল'লোঁ। ধন্যবাদ।